যুৱ ছাত্ৰ পৰিষদৰ তীব্ৰ প্ৰতিবাদ চাবুৱাৰ নাদুৱা তেল খাদ অৱৰোধ কৰে সংগঠনটোৱে বিধ্বস্ত পথ মেৰামতিৰ দাবীতে এই প্ৰস্তুতি কাৰ্যসূচী ৰূপায়ণ কৰা হয় লগতে আন কেইবাটাও সমস্যা সমাধানৰ দাবী উত্থাপন কৰে সংগঠনটোৱে দিহজলীয়াবাসী ৰাইজৰ সহযোগিতা আমি আহ্বান জনাইছোঁ দিহজলীয়াৰ যিটো গাঁৱৰ মূল পথ এই পথটো অতি শীঘ্ৰে মেৰামতি কৰিব লাগে এই বিষয়লৈ আমি স্থানীয় বিধায়ক বিনোদ হাজৰিকাকো অৱগত কৰিছোঁ চাবুৱাৰ ৰাজহ চক্ৰৰ বিষয়াকো অৱগত কৰিছোঁ আৰু লগতে অইল ইণ্ডিয়া যিহেতু দুলীয়াজান অইল ইণ্ডিয়া লিমিটেডৰ দাঁতি কখীয়াৰ তেখেতলোকৰ তত্বাৱধানত থকা নাদুৱা যিটো CH তৈল ক্ষেত্ৰ এই ক্ষেত্ৰৰ একেবাৰে দাঁতি কাষৰীয়া অঞ্চল দিহজলীয়া গাঁও এই দিহজলীয়া গাঁৱৰ মানুহবিলাকে যিটো অহা যোৱা কৰা ছাত্ৰ ছাত্ৰীসকলৰ যিটো জৰাজীৰ্ণ পথ এই পথটোৰ সঁচাকৈ ভয়ংকৰজনক হৈছে গতিকে অতি শীঘ্ৰে অইল ইণ্ডিয়া ইয়াৰ ব্যৱস্থা ল'ব লাগে ৰাস্তাটো উন্নত মানদণ্ডৰ কৰা দৰং আৰু ধুলা আৰক্ষীৰ যুটীয়া অভিযান আৰু সেই অভিযানতে জব্দ হৈছে লক্ষাধিক টকাৰ বলুকুৰা গাঁৱৰ তাহেৰ আলীৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে সামগ্ৰীখিনি দীৰ্ঘদিন ধৰি ড্ৰাগছ